নমস্কাৰ গাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা মিনি ব্লগ। বোলে কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভাল। তো কৈ লওঁ যে ফাৰ্ষ্টতে যে আজি মিনি ব্লগৰ গোটেইকেইটা ক্লিপ 3-4 দিন আগৰে। কাম কৰি আছে কাৰণ পাপা মন্দিৰলৈ গ'ল। মাছ ফ্ৰাই কৰি আছে মায়ে, আৰু এটা বস্তু কাম কৰিব। ये देखो क्या है सजना फुल राइस। আৰু এইকেইটা ভিডিঅ' ক্লিপ হ'ল শিৱৰাত্ৰিৰ দিনাখন আমি ৰাতিপুৱাই যাব লৈছোঁ মন্দিৰলৈ বুলি। তাৰপিছত এয়া ধূপ চাকি কিবাকিবি মায়ো লৈ গ'ল, কলহা কিবাকিবি। তাৰপিছত পাপা গৈছিল তেজপুৰলৈ বুলি ৰাইজ, আৰু আহি থাকোঁতে আমালৈ এয়া মিঠাইৰ লগত আহিছিল প্ৰসাদ। আৰু এইখিনি ভিডিঅ' হ'ল কালি আমি খাইছিলোঁ সন্ধিয়া সময়ত ব্ৰেড চপ, আলু চপ, লগতে পকৰাৰ লগত আছিল পাৰ মিছল। আৰু ৰাতিৰ সাজত আছিল কালি হাঁহৰ মাংস। তে আজিলৈ বাই বাই, আকৌ অন্য এটা ভিডিঅ'। তে চি ইউ নেক্সট ভিডিঅ'।